Hello, welcome back to my YouTube channel. আজি আকৌ মই এটা ৰেচিপি লৈ আহিছোঁ। আচলতে মই বনাবলৈ ইমান ভালকৈ নাজানো, ট্ৰাই কৰোঁচোন কি বনাম আৰু আচলতে কেনেকৈ বনাম সেইবোৰ মই ইমান তাৰমানে আইডিয়া নাই, কিন্তু নিজৰ মতে বনাম। আজিলৈকে বনাইছোঁ, হ'লেও মানে যিটো ৰকমত মানে বনাব লাগে সিমানবোৰ নাজানো। সেইটো কাৰণে আপোনালোকক দেখাই আছোঁ মই কেনেকৈ বনাম আৰু টেষ্টটো কেনেকুৱা হয়। নিজে খাইতো ভালেই পাম, আচলতে বেলেগৰ সোৱাদটো কেনেকুৱা সেইটোহে চাব লাগে, বেলেগে কেনেকুৱা পাইছে খাই মেলি। মই আপোনালোকক দেখাই আছোঁ, ঠিক আছে, কেনেকৈ বনাম। আৰু আচলতে ইমান যা যোগাৰ কাৰণে আপোনালোকক দেখাই আছোঁ কি লৈছোঁ, কি নাই লোৱা। এয়া হৈছে পনীৰ। তাৰপিছত ইয়াত পিঁয়াজ মিক্সিতে পিচি মেলি আৰামত ৰাখি থৈছোঁ। তাৰপিছত আপোনাৰ আচলতে যিকেইটা বস্তু দিবলগীয়া এইবোৰ যোগাৰ কৰি লৈছোঁ। মই আচলতে প্লেটত উলিয়াই মেলি এইবোৰ মানে এনেকৈ প্লেটত উলিয়াই যিটো অকণমান অলপ নিমখ অলপ হালধি এইবোৰ চিষ্টেম মই ভাল নাপাওঁ। তাৰপৰা আলু দিম বুলি ভাবিছোঁ, আলু দিয়ে নিদিয়ে মই নাজানো, কিন্তু মই দি চাইছোঁ। তাৰপিছত আপোনাৰ এয়া মিক্সিত আকৌ পিচি থৈছোঁ বিলাহীও দিমতো। এয়া বিলাহী পিচি থৈছোঁ। তেল গৰম হ'লেই লাগি নধৰিবলৈ অলপ বোলে নিমখ দি লয় বুলি কৈছে। মই অলপ নিমখ দি লৈছোঁ, তেতিয়া বস্তুটো লাগি নধৰে বুলি কয়। হয়নে নহয় ইমানটো ময়ো নাজানো। আচলতে ৰঙাকৈ একেবাৰে ফ্ৰাই নকৰোঁ, বস্তুটো অকণমান এনেই নিমখত মানে লগাই বস্তুটো অকণমান তেলত অলপ জাষ্ট মানে ৰঙাকৈ ফ্ৰাই কৰাৰ প্ৰয়োজন নহয় বুলি কয়। অলপ মানে দেখিছে আৰু কালাৰ উঠাবলৈ চেষ্টা নকৰোঁ, কালাৰটো বগাই থাকিব। নমাই দিলোঁ। তাৰপিছত অলপমান হালধি দি তাৰপৰা আলুখিনি যিখিনি কাটি ৰাখিছিলোঁ, আলুখিনি অলপ অকণমান ৰঙচুৱা কৰি আকৌ অলপমান সোৱাদ অনুযায়ী অলপ নিমখ আলুখিনি ৰঙাকৈ অলপ ভাজি ল'লোঁ। বেছি ৰঙা কৰা নাই, তিতা লাগি যাব যে, সেইটো কাৰণে এইকণে ৰঙা কৰিছোঁ। পিঁয়াজখিনি দি দিওঁ। একদম কম হেৰিত দিছোঁ, স্কিমটো কমত দিছোঁ, তেতিয়া মানে তলত দেৰি নাযায়। নহ'লে বস্তুটো নিসিজাকৈ পিঁয়াজটো যিমানটো অলপ ভাজিম বুলি ভাবিছোঁ, নভজাকৈ নহ'লে দেৰি হৈ যাব। এডোখৰ থাকিয়ে গ'ল সেই একো নহয়, হৈ যাব। অকণমান জলকীয়া গুড়ি দি দিওঁ অকণমান, তেতিয়া কালাৰটো হয়। কালাৰ আচলতে বিলাহী দিমেই, কালাৰটো তেনেকুৱা ইমান ইম্পৰ্টেণ্ট বুলি নাভাবোঁ। বিলাহী দিলে অট'মেটিক ৰঙা হৈয়ে যায়, হ'লেও অলপ মানে জ্বলা অলপ হোৱাৰ কাৰণে, সেইটো কাৰণে আপোনাৰ মিৰ্চিটো অলপ দি দিছোঁ। কেনেকুৱা লাগিছে কালাৰটো। তাৰপিছত পেষ্ট কৰি থোৱা এইখিনি বিলাহী দুটাই দিছোঁ, বিলাহী বেছি দিয়া নাই। পিঁয়াজখিনি অলপ ভজাৰ পিছত এতিয়া দি দিলোঁ এয়া বিলাহীখিনি। বিলাহীৰ লগতো আচলতে অলপ মছলাখিনি ভাজি ল'ম বুলি ভাবিছোঁ। খাইটো সোৱাদ হ'ব নিচিনা লাগিছে, কিন্তু জানো
নিমখ দিয়া নাই, নিমখ দি লওঁ। উতলিছে, চিটিকনি পৰিছে। পাৱাৰটো কমে আছে, হ'লেও কেলে ইমান অলপ সিজক মছলাটো, অকণমান আৰু ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত আপোনাৰ প্ৰথমত কি দিয়ে বাৰু মৌচুমী বাই? পিছত প্ৰথমতে আলু দিম নে বাৰু হেৰি দিম বাৰু? হা আপুনি নাই বনোৱা নি? এতিয়া কি হ'ব? না পনীৰ দিম নে কিবা দিম? এই আলু দিম বাৰু? হা আলুখিনি আগে দিম ন? ঠিক আছে। আলুখিনিও এয়া দি দিছোঁ। আলুখিনিৰ লগত এয়া অলপ ভাজোঁ। নিজৰ আইডিয়াতে বনাইছোঁ দেই, ইউটিউবো চোৱা নাই। আৰু এজন মানে আমাৰ টিচাৰ কৰে, টিউশ্যন টিচাৰ, মৌচুমী বাক অকণমান সুধি লৈছিলোঁ কেনেকৈ কৰে। তেওঁ ইমান খাচ নাজানে, হ'লেও কৈছে আলুখিনি আগত লৈ পেলাই ভাজি ল'বিচোন। সেয়া তাকে এতিয়া ভাজি লওঁ। কোনজন? সেয়া বাপেক, দেউতাক। এইজন হৈছে মোৰ মানুহজনৰ বাপেক, মোৰ শহুৰ দেউতাক। শুই আছে দেখিছেনে কেনেকুৱা? হাই এটা দি দিয়ক, দিয়ক হাই এটা। হাতখন এনেকৈ কৰি দিয়ক, হাই এটা দি দিয়ক। হাই। মোবাইলজনকে জানি আছে, পঢ়াত তামাম বেয়া হৈছে ল'ৰা দুটা, কি ক'ব আৰু। এতিয়া বহুত বেয়া হৈছে পঢ়াত। আছামিজ হিন্দী টিউশ্যন লৈ গৈছে, কাইলৈ মৰেল চাইন্স আছে, সোনকালে কমপ্লিট কৰিবলৈ কৈ আছোঁ। তাকে ৰিভিজন মাৰিব দিছোঁ, আচলতে অলপ কমপ্লিট হৈয়ে আছে। ৰিভিজন মৰা মাত্ৰ হ'বগৈ আৰু। ভাজিলোঁ দেখিছেনে, কালাৰটো ভাল লাগিছে। হ'ব দেই কেনেকুৱা লাগিছে। ঠাণ্ডা পানীয়ে ইউজ কৰিছোঁ, গৰম কৰে যদি মই নাজানো সেইটো বিষয়ত। পুৰা উতলিব দিম এতিয়া। উতলাৰ পিছত আকৌ দেখাই আছোঁ ইয়াৰ কালাৰ কেনেকুৱা হয়। মোৰ খানা ৰেডি। দেখিয়ে ভাল লাগিছে বস্তুটো, বৰ ধুনীয়া গ্ৰেভিও হৈছে। ইয়াতকৈ আৰু পানীটো শুকুৱাই দিব নোৱাৰি, সেইটো জোখৰ আৰু। খানাটো ৰেডি হ'ল, বনাই সিজাই, কিন্তু আমি এই দুজনৰ কাৰণে ৰ'বলগীয়া হয় সদায় 10টা চাৰে 10টালৈকে। এতিয়া বাজিছে আপোনাৰ 9:43 নহয়। অসমীয়াবোৰ অকণমান আজিকালি মিষ্টেকে লাগে নহয়, নপঢ়ি। আজিকালি ইংলিছত ল'ৰা ছোৱালী পঢ়াই অসমীয়াবোৰ পাহৰিয়ে গৈছোঁ। 9:36 হৈছে। আপোনাৰ ধৰক এতিয়া 10টামান বাজিয়ে যাব ইহঁতৰ দুটাৰ ৰেডি হওঁতে মানে এখন আজৰি হওঁতে। তাৰপিছত ভাতটো খাম আৰু আপোনালোককো দেখাই আছোঁ। কেনেকুৱা হ'ব এইটো দেউতা খাবলৈ? কচু বোলে, কচু নিচিনা লাগিছে নি? হা পনীৰ বনাই খুৱাইছোঁ, আকৌ বোলে কচু নি বোলে। পানীৰ খাই চাওকচোন কেনেকুৱা লাগে। হ'ব, ইমান নিদিবি আৰু। কমকৈ খাই নেকি? কিটো প্ৰথমতে বইল কৰি লৈছ পনীৰ বুলি ভাবি। কণীটো প্ৰথমত বইল কৰি লৈছে। তাৰপৰা আকৌ বনালাগে। সেনেকৈ পনীৰ বনাই বুলি মই নাজানো নহয় আকৌ।
আৰু নাখাওঁ নেকি? খাম, আপোনালোকে খাই লওকচোন। ককাক নাতিনীয়ে খাই বৈ আজৰি হওক, তাৰপিছত আমি খাম। এনেই খাই কেনেকুৱা লাগিলে টেষ্ট ক'বা দেই। হা, দীঘল জলকীয়াটো পুৰি দিছা যে কেলৈ? জাল হ'বলৈ কেলৈ জাতি জলকীয়া আছিলে ন, কেঁচা জলকীয়া? খাই কেনেকুৱা লাগিছে দেউতা? এইজন আমাৰ শ্ৰেষ্ঠ মানে জ্যেষ্ঠ আৰু। ভাল লাগিছেনে? হা, টেষ্ট লাগিছেনে? কিহৰ পৰা বনাইছিলে? মই কণী উলিয়াই আহিলোঁ। অঁ, এয়া পনীৰ কণীৰ পৰা বনাই বোলে, এয়া কৈছে। আৰে হা, কেনেকুৱা লাগিছে ক'বা দেই। হৈ যান খাই কেনেকুৱা লাগিছে? হা?